মই অলপ পাছত ফোন কৰি আছোঁ দেই মই অলপ ব্যস্ত আছোঁ বৰ প্ৰব্লেম জানা এই চাকৰিটোত যে কিয় সোমালোঁ ফোনটো অফ কৰি থৈ দিয়া না বাবা মই নাথাকিলে অফিচ নচলে ইফালে কালিৰ পৰা পিয়নটোৰ মিছেছ নাৰ্ছিং হোমত আছে বেচাৰাটোলৈ বেয়া লাগে কিন্তু তাৰ দৰমহাও হোৱা নাই আজি মই তাক টকা 5,000 দিম বুলি কৈ আহিছোঁ অ' মাই গড কি হ'ল মোৰ মানিটোত আজি সকলো শেষ কি হ'ল কোৱা না এটা সাধাৰণ পিয়নৰ ওচৰত মই লঘু হ'ব লগা হ'ল জানা প্লিজ ৰকি তুমি ইমান জলদি এক্সাইটেড হৈ যোৱা কিয় দি দিয়া টকা 5,000 এক্সাইট নহ'ম মনি বেগটোৱে থাকে কি কৰিম এতিয়া মাই সুইট হাৰ্ট আজি মোক পাপাই 10,000 দিছে তাৰে 5,000 লৈ লোৱা না 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 মই তোমাৰ পৰা টকা ল'ব নোৱাৰোঁ দেই ঠিক আছে মোক ভাল পালেহে ল'ব চুইটি তুমি ঠিক আছে দিয়া ঘূৰাই ল'ব লাগিব কিন্তু এতিয়া মই অফিচলৈ যাওঁ চেকত চহী কৰিবলৈ আছে মই চেকত চহী কৰিলেহে কৰ্মচাৰীয়ে দৰমহা পাব এতিয়া তুমি ঘৰলৈ যোৱা আৰু মই অফিচত যাওঁ দেই হা আলহীহে চিনি নাপালো মোক তেনেকৈ চিনি নাপায় এই ৰকীৰ লগৰে গাঁৱৰ পৰা অহা বেছি দিন হোৱা নাই এই নামটো মোৰ ভোগৰাজ ইয়াত আৰু ভাই বুলিয়ে মাতে অফিচ হয় অফিচ মানে হেৰি জইন কৰিছোহে এই আপোনাৰ বাৰু ঘৰ ক'ত মোৰ ঘৰ ক'ত পিছত জানিব ৰকিদাৰ লগত জৰুৰী কথা আছে আগতে ৰকিদাক মাতক আপুনি বুলিবলৈচোন মনেই নাযায় বৰ খং উঠি আহিছে যেন পাইছোঁ দেই ৰ'বাচোন ৰ'বা এই ৰকি আহোঁতে দুদিনমান পলম হ'ব এই সি ঘৰলৈ গ'ল এই ঘৈণীয়েকজনী গাটো অসুখ কি ৰকিদাৰ ঘৈণীয়েকৰ অসুখ অসুখ বুলিব নোৱাৰি ইহঁতে এই ডাঙৰজনী ছোৱালীৰ তুলনি বিয়াত ঘৈণীয়েকে বোলে পিছল খাই পৰিলে কঁকালত দুখ পালে তাৰোপৰি তোমাৰ সেই নুমলীয়াটোৰ কথা কৈছোঁ নুমলীয়াটো তাহাঁতৰ এই তাহাঁতৰ আকৌ গেগে পেপেকে গোটেইখন ল'ৰাই ছোৱালীয়ে পে পাবা নহয় এই তাই তোমাৰ নুমলীয়াটো নাকৰ পৰা একেৰাহে আৰু গংগা যমুনা বৈ থাকে এই পিছে কথাটো হেৰি নহয় উঠিলাই যায় এই ফোনটোৱে মোক ভাল পোৱাৰ অভিনয় কৰি বৰবাদ কৰিলে কৃষ্ণ এতিয়া মই পাপাক পইচা কিন্তু পৰা ঘূৰাই কৃষ্ণ হে প্ৰভু কি সমুৱাইছা ৰাম 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 হৰি হৰি মই আকৌ সেই পালি কথা ক'বই পৰা নাছিলোঁ ৰমণী বিহাৰটো ধৰিলি ৰকিদা ক'ত ঘৰত মাতি দিয়ক ঘৰত মানে সেই একেবাৰে গাঁৱৰ ঘৰত কেতিয়া গ'ল উপজি পোৱাতে গ'ল আজি তুমি কোন মই মানে হওঁতে তাৰ লগৰে পিছে কথাবোৰ দেখোন বৰ খেৰা কথাটোনো কি তোমাক কিয় লাগে হওঁতে মোক তেনেকৈ নালাগে পিছে আপোনাৰ নিচিনাকৈ এগৰাকী আহি পেলাই অকণমান আগতে কান্দি কাটি ওলাই গৈছে ক'বলৈকে লাজ লাগে দিয়কচোন বেয়াও লাগে সেই কিবা বোলে এই ভাল পাওঁ বুলি কৈ বোলে তেখেতক ঠগিলে আৰু বোলে কিবা টকা পইচাও নিলে আপোনাৰ লগতো কিবা লেনদেন আছিল নেকি নগদ 5,000 টকা 5,000 টকা তুমি তাৰ এড্ৰেছ জানা একেখন গাঁৱৰে মানুহ তাৰ আকৌ এড্ৰেছটো কেলে নাজানিম ঠিক আছে সি গাঁৱলৈ কিয় গ'ল সেই কথাটো কওঁতে অকণমান আগতে ওলাই যোৱা গৰাকীৰ লগত লাগিল নহয় লেঠাটো মই যিটো সুধিছোঁ তাকে কোৱা ঘৈণীয়েক আৰু নুমলীয়া পুতেকৰ অসুখ ষ্টুপিড নিমখ হাৰাম হিয়াল ভাল পোৱাৰ এক্টিং কৰি পইচা ধান্দা কৰে তাক মই চাই ল'ম
সি মোক ইমান বেয়াকৈ ঠগিব পাৰিলে প্ৰেম ভাল পোৱা ইমান বেয়াকৈ অপমান কৰিব পাৰিলে নাকান্দিবাচোন কিনো ডাঙৰ কথাটো হ'ল ইমান ধুনীয়া ছোৱালী আৰু এটা দৰা নাপাবা জানো মা খালি সাৱধান হ'বা এনেকৈ যাতে আকৌ কোনোবাই তোমালোকক টুপি পিন্ধাব নোৱাৰে